নমস্কাৰ বন্ধুসকল, এয়া হৈছে ওলকচুৰ থোৰ। এই ওলকচু এইকেইদিন খুব ওলাইছে। বাৰীত নাইবা ৰাস্তাৰ কাষত নাইবা জংঘলত বিচাৰিলে পাব। এই ওলকচুৰ থোৰ ৰান্ধিব জানিলে খাই বৰ সোৱাদ লাগে। বন্ধুসকল, বিলুপ্ত হ'ব ধৰা এই পুৰণি খাদ্যবোৰ মই ইউটিউবৰ মাধ্যমেৰে ৰাইজক জনোৱাৰ লগতে সাঁচি ৰখাৰ চেষ্টা কৰিছোঁ। এই ওলকচু কি হয়তো আজিৰ প্ৰজন্মই চিনি নাপাব। বহু আমাৰ পুৰণি খাদ্য আছিল যিবোৰ লাহে লাহে বিলুপ্ত হ'ব ধৰিছে। বজাৰৰ সাৰ ঔষধ মৰা খাদ্যবোৰ খাই খাই আমি আজিকালি দুৰ্বল বেমাৰী হৈ পৰিছোঁ। বাৰু বন্ধুসকল, এতিয়া জানো আহক এই ওলকচুৰ থোৰ কেনেকৈ ৰান্ধে। প্ৰথমে আপোনালোকে এনেদৰে থোৰখিনি এৰুৱাই পাতখিনি ৰাখি ঠাৰিবিলাক ছিঙি পেলাই দিব আৰু তাৰ পাছত ভালদৰে মোহাৰি মোহাৰি ধুই অলপ ৰ'দত শুকাবৰ কাৰণে চালনীত মেলি দিব। বন্ধুসকল, আপোনালোকে যদি আগতে এই ওলকচুৰ থোৰ খাই পোৱা নাই আৰু নতুনকৈ খাব বিচাৰিছে, তেন্তে প্ৰথমে ভালদৰে বইল কৰি পানীখিনি পেলাই লৈহে ৰান্ধিব। এই ওলকচুৰ থোৰ সকলোতকৈ বেছি ভাল লাগে পাতত দি খালেহে। কিন্তু প্ৰথমে ইয়াক ভালদৰে ধুই আৰু ৰ'দত ভালদৰে শুকুৱাই ল'ব। আৰু এনেদৰে টেঙা, জলকীয়াৰ গুড়ি, আদা, নিমখ, হালধি, মিঠাতেল আদি দি ভালদৰে সানি ল'ব। ইচ্ছা কৰিলে আপোনালোকে কিবা অন্য মছলাও দিব পাৰে। এনেদৰে সনা হোৱাৰ পাছত কলপাতত ধুনীয়াকৈ টোপোলা কৰি বান্ধিব। এতিয়া সেই টোপোলাটো খৰিৰ জুইত নাইবা গেছৰ জুইত পুৰিব। নতুনকৈ খোৱাসকলক আকৌ কওঁ, টেঙা দিবলৈ কেতিয়াও নাপাহৰিব। কাজি টেঙাৰ ৰস অলপ বেছিকৈ আতি দিলে